বান্ধৱীসকল, আজিৰ নতুন খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বৰ্তমান সমগ্ৰ পৃথিৱীত সন্ত্ৰাস চলাই থকা কৰোনা ভাইৰাছৰ বিষয়ে। মই আগতীয়াকৈ 2019 চনৰ ডিচেম্বৰ মাহত যেতিয়া চীনত এই ভাইৰাছটিৰ প্ৰথম দেখা দিছিলে তেতিয়া এই বিষয়ে মই আপোনালোকক জনাইছিলোঁ। কিন্তু তাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ পৃথিৱীত এই ভাইৰাছে নিজৰ বিস্তাৰ কৰে আৰু সমগ্ৰ পৃথিৱী এতিয়া এই ভাইৰাছৰ কবলত আছে। কিন্তু ইয়াৰ লগে লগে এতিয়া আমি মানুহে কিছুমান ইয়াৰ প্ৰভাৱৰ বিষয়ে দেখিবলৈ পাইছোঁ। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম তেনে 5টি প্ৰভাৱৰ বিষয়ে যিটো কৰোনা ভাইৰাছৰ ফলত আহিবলগীয়া পৃথিৱীত পৰিব। বন্ধু বান্ধৱীসকল, ইয়াৰ প্ৰথম প্ৰভাৱটিৰ বিষয়ে ক'বলৈ গ'লে WHOৰ মতে এই ভাইৰাছটো পৰৱৰ্তী 100 বছৰলৈকে থাকিব পাৰে। অৰ্থাৎ এই ভাইৰাছটো আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া হৈ নাযায়। গতিকে প্ৰথমে আমি এই ভাইৰাছটিৰ লগত এতিয়া চলিবলৈ সাজু হ'ব লাগিব। অৰ্থাৎ যিদৰে মেলেৰিয়া আৰু HIV ভাইৰাছৰ দৰে আটাইবিলাক ভাইৰাছৰ লগত আমি মানুহে থাকি আহিছোঁ, সময়ে সময়ে বহুতৰে এই মেলেৰিয়া ভাইৰাছে ধৰা দিয়ে নিজৰ শৰীৰত আৰু চিকিৎসাধীন হ'ব লগা হয়। ঠিক তেনেদৰে ভৱিষ্যতত হয়তো আমি কৰোনা ভাইৰাছৰ লগতো একেলগে থাকিব লাগিব। দ্বিতীয় কথা, WHO মতে যদিও এই সময়ত এই ভাইৰাছৰ ভেকচিন ওলাই যায় তেতিয়াহ'লে হয়তো পৃথিৱীখনে ইমান সফলতাৰ সন্মুখীন নহ'ব। অৰ্থাৎ যদি আজিৰ দিনতো ভাইৰাছৰ ভেকচিন ওলাই যায় তেতিয়া সমগ্ৰ পৃথিৱীৰ মানুহক এই ভেকচিন দিবলৈ বহু বছৰৰ প্ৰয়োজন হ'ব। অৰ্থাৎ আপুনি বা মই ভবাৰ দৰে কালিয়ে আমি ভেকচিন পাবলৈ সক্ষম নহ'বও পাৰোঁ। গতিকে আমি ইয়াকে নাভাবি আমাৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিব লাগে। তৃতীয় কথা, হয়তো এই ভাইৰাছৰ পিছত আমাৰ পৃথিৱীত বা ভাৰতবৰ্ষত যিদৰে গেদাৰিং হয়, মানুহৰ ভিৰ হয়, তেনেকুৱা বহু বস্তুৰ পৰিৱৰ্তন হ'ব। অৰ্থাৎ ৰাজনীতি ক্ষেত্ৰত যিদৰে মিটিং পাতি হয় সেইটো হয়তো ভৱিষ্যতত ইমান আমি দেখিবলৈ নাপাম। কিয়নো যদিহে এই ভাইৰাছটো বহুদিনলৈ থাকিবলগীয়া হয় তেতিয়াহ'লে মানুহে ছ'চিয়েল ডিষ্টেঞ্চিং আৰু গেদাৰিঙৰ পৰা দূৰত থাকিব লাগিব। অৰ্থাৎ ছ'চিয়েল ডিষ্টেঞ্চিং পালন কৰিব লাগিব আৰু গেদাৰিঙৰ পৰা আমি আঁতৰত থাকিব লাগিব। তেনে ক্ষেত্ৰত এনেকুৱা বিভিন্ন কাম য'ত মানুহৰ গেদাৰিং হয় সেইবিলাক হয়তো আমি ভৱিষ্যতত দেখা নাপাব পাৰোঁ। চতুৰ্থ কথা, এই ভাইৰাছটো চিমটমেটিক বা এচিমটমেটিক হ'ব পাৰে। অৰ্থাৎ চিমটমেটিক কেতিয়াবা পেচেণ্টৰ ৰোগীৰ দেহত লক্ষণ দেখা দিয়ে আৰু কেতিয়াবা কিছুমান ৰোগীৰ ক্ষেত্ৰত লক্ষণ দেখাই নিদিয়ে। তেনে ক্ষেত্ৰত এই ভাইৰাছটো যেতিয়া এই সমগ্ৰ পৃথিৱীত চলি আছে ইয়াৰ মাজত আমাৰ মাজত বিভিন্ন মানুহৰ দেহত এই ভাইৰাছটো থাকিব পাৰে আৰু যাৰ লক্ষণ দেখা নিদিয়া হ'ব পাৰে। অৰ্থাৎ আমি বা আপুনি আটাইবিলাকে এনেকুৱা ভাইৰাছ থকা ব্যক্তিৰ ওচৰে পাজৰে থাকিব পাৰোঁ। গতিকে আমি ইমান ভয় খোৱা উচিত নহয়। অৰ্থাৎ আমি এই ভাইৰাছটো হৈ সজাগ আৰু সতৰ্ক হ'ব লাগে, কিন্তু ভয় খাব নালাগে। WHO আগবঢ়োৱা এক তথ্য অনুসৰি পৃথিৱীত যিমান ব্যক্তিৰ এতিয়ালৈকে কৰোনা হৈছে তাৰ বহু ব্যক্তিৰ আগতেই বেমাৰটো হোৱাৰ আগতেই সিহঁতে ভয় খাই আছিলে। অৰ্থাৎ এই বেমাৰটোৰ বিষয়ে সতৰ্ক হৈছে। আমি যেতিয়াই নতুন কিবা এটা বেমাৰ শুনিবলৈ পাওঁ তেতিয়াই আমাৰ মনত ভয়ৰ সৃষ্টি হয়। এই বেমাৰটো মোৰেই হ'ল নেকি, বা মোৰ হ'ব নেকি, মোৰ হৈ আছে নেকি, এইবিলাক লক্ষণ দেখা দিলে কৰোনাই হ'ল নেকি। তো এনেকুৱা চিন্তাৰ কাৰণে সেই মানুহবিলাকৰ শৰীৰ বা তাৰ ইমিউনিটি ছিষ্টেমটো বেছিকৈ দুৰ্বল হোৱা দেখা যায়। গতিকে আপোনালোকে ঘৰত থাকি সজাগ হওক, সতৰ্ক হওক। আৰু मैं कल राती देखिया डरीम मुंडिया, मौसम भी होया सी हसीन मुंडिया, प्यार वाली दोनां विच गल चलदी, रोमांटिक जा चलदा सी सीन मुंडिया। तू जद आवे मेरे कोल दिल विच पैन हौल, तू आवे जद कोल दिल विच पैन हौल, झट खुली मेरी अख मुंडिया। तू जट्टा जट्टी दा क्रश आवे गल्लां ते बलाश, हाय वे इदां ना तू तक